Hi everyone, Rimlis Kitchenলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি এখন বহুত টেষ্টি লোকেল মুৰ্গী মাংসৰ তৰকাৰী বনাবলৈ লৈছো গোটা মছলাৰ সৈতে। তাৰ কাৰণে মই আধা কেজি লোকেল মুৰ্গী মাংস নিমখ আৰু হালধি দি 1 ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি লৈছো। দুটা আলু কাটি লৈছো, 4টা পিয়াজ লৈছো আৰু এটা বিলাহী লৈছো। আৰু সোৱাদ অনুযায়ী নিমখ আৰু হালধি লৈছো। গোটা মছলাৰ ভিতৰত লৈছো জিৰা, ধনিয়া, শুকান জলকীয়া এটা কেঁচা জলকীয়া, 20 ফুটামান নহৰু লৈছো, 1 ইঞ্চিমান আদা কাটি লৈছো, 2টা তেজপাত, 4টামান লং, 3টা ইলাচি আৰু এডোখৰ দালচেনি, জালুক লৈছো আৰু অকণমান চেনি লৈছো। আৰু এতিয়া গোটা মছলাখিনি মই এটা পেষ্ট বনাই ল'ম। পিয়াজকেইটা এইদৰে কাটি লৈছো সৰু সৰুকৈ আৰু বিলাহীটো। এতিয়া আমি এখন কেৰাহীত আধা কাপমান তেল গৰম কৰি লৈছো আৰু তাত আলুখিনি ফ্ৰাই কৰি ল'ম ব্ৰাউন হৈ নোযোৱালৈকে। মই আলুখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ, তেতিয়া তৰকাৰীখনত আলুখিনি ভাঙি নাযায় পিছত। এতিয়া আমাৰ আলু ব্ৰাউন হৈ গ'ল আৰু এতিয়া আমি আলুখিনি কাঢ়ি ল'ম। এতিয়া তেলখিনিত প্ৰথমতে মই অকণমান চেনি দি ল'ম। ৰংটো তেতিয়া ভাল হয় তৰকাৰীখনৰ। আৰু কাটি থোৱা পিয়াজখিনি দি দিম। আৰু ব্ৰাউন হোৱালৈকে ভালদৰে ভাজি ল'ম। 2টা তেজপাতো মই দি লৈছো। আৰু 2 মিনিটমানৰ বাবে এইদৰে ভাজি থাকিম। ইয়াত আমি এতিয়া আগতে পেষ্ট বনাই থোৱা মছলাখিনি এড কৰি দিম। আৰু ভালদৰে ভাজি ল'ব লাগিব লৰাই লৰাই। ওপৰলৈ তেল বিৰিঙি অহালৈকে আমি ভাজি ল'ম। এয়া আমাৰ মছলাখিনি প্ৰায় ৰেডি হৈ গৈছে, তেল বিৰিঙি আহিছে ওপৰলৈকে। মছলাখিনি ভজাৰ ওপৰতে তৰকাৰীখনৰ টেষ্টটো নিৰ্ভৰ কৰে। হালধি দি দিছোঁ। আৰু ইয়াত এতিয়া আমি মেৰিনেট কৰি থোৱা চিকেনখিনি এড কৰি দিম। ইয়াত আমি এতিয়া 1 চামুচমান মিট মছলা এড কৰি দিছোঁ আৰু ভালদৰে লৰাই ল'ম। আৰু এইখিনি এতিয়া আমি সিজিবলৈ 5 মিনিটমানৰ কাৰণে ঢাকন লগাই দিম। 5 মিনিট হৈ গ'ল। ৰংটো বহুত ধুনীয়া হৈছে। ইয়াত আমি এতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি আৰু বিলাহীটো এড কৰি দিছোঁ। আৰু আকৌ এবাৰ মাংসখিনি সিজিবলৈ ঢাকন লগাই দিছোঁ। মাংসখিনি ধুনীয়াকৈ সিজি আহিলে। ৰংটোও বহুত ধুনীয়া হৈছে। ইয়াত এতিয়া পানী দি দিছোঁ আৰু উতলিবলৈ দিছোঁ। আপোনালোকে যিমান গ্ৰেভি খায় সিমান অনুযায়ী পানী দিব। মই অলপ বেছি জোল হ'লে ভাল পাওঁ, সেইকাৰণে মই বেছিকৈ দিছোঁ। আৰু নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। আৰু পানীখিনিত ভালকৈ
উতলিবৰ কাৰণে এখন ঢাকনি লগাই দিছোঁ। এই মাংসখিনি ধুনীয়াকৈ উতলি আহিলে আমাৰ মাংস প্ৰায় হৈয়ে গ'ল। ইয়াত এতিয়া কেঁচা জলকীয়া এটা ফালি পেলাই দি দিছোঁ। কেঁচা জলকীয়াটো সদায় মই লাষ্টত দিওঁ, তেতিয়া মাংসখনৰ এটা বৰ ধুনীয়া গোন্ধ ওলায়। আৰু শেষত 1 টিস্পুনমান গৰম মছলা দি দিছোঁ। এবাৰ মাংস তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া আৰু গৰম গৰম ভাতৰ লগত খোৱাহে কথা। এইদৰে এবাৰ বনাই চাবচোন। আৰু যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।